আচ্ছা আপনি আজি ইউপিপিএল যোগদান দিছে উদ্দেশ্যটো ক'ব নেকি? আমি যেটো প্ৰমোদ বড়োৰ নেতৃত্বত যেটো ইউপিপিএল দল যোগদান কৰিলে এই ইউপিপিএল দলে এই বিটিআৰৰ উন্নতিৰ প্ৰতিশ্ৰুতি দিছে আৰু এই উন্নয়নৰ প্ৰতিশ্ৰুতিত আমি যাতে আমাৰ মাইনৰিটি মানুহখিনি যাতে ডিভাইড নহয়, যাতে সিহঁতৰ মাজত থাকি আমাৰ জাতিখিনিক যাতে আগুৱাই ল'ব পাৰোঁ, সেই উদ্দেশ্য লৈ আমি আজি ইউপিপিএল দলত যোগদান কৰিছোঁ। আপোনালোকৰ এইটো প্ৰতিশ্ৰুতি কি আছে? আজি আমি 17টা দাবী সম্বলিত এখন মেমৰেণ্ডাম ছাবমিট কৰি আমি ওদালগুৰি জিলাৰ পৰা আমি গোটেই মাইনৰিটি মানুহৰ হৈ আমি পেলাই যোগদান কৰিছোঁ। এই মেমৰেণ্ডামখনত আমাৰ গাঁও কৰ্তনৰ ধৰি আদি কৰি আমাৰ যাতে নমিনেটেড MCLA আমাৰ মাইনৰিটিৰ পৰা পাওঁ, আমাৰ যাতে মাইনৰিটিৰ বৰ্ডৰ চেয়াৰমেন যাতে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হেৰিৰ পৰা পাওঁ, আমাৰ যাতে ভূমিৰ অধিকাৰ থাকে, সম অধিকাৰ থাকে আৰু বিভিন্ন যাতে যিবিলাক কাম আমাৰ মাইনৰিটি অঞ্চলত উন্নয়ন হোৱা নাই, দ্ৰুত উন্নয়ন যাতে আৰম্ভ হয়। আমাৰ সিনিয়ৰ মাদ্ৰাছা আছে, প্ৰি সিনিয়ৰ মাদ্ৰাছা আছে, অন্যান্য ভেঞ্চাৰ যিবিলাক স্কুল আছে তাতে দ্ৰুত চৰকাৰীকৰণ হয়। এইবিলাক প্ৰতিশ্ৰুতি আমি লিপিবদ্ধ কৰি মেমৰেণ্ডাম আকাৰে আমি আজি ইউপিপিএলৰ সভাপতিক জ্ঞাপন কৰি আৰু এই প্ৰতিশ্ৰুতি সিহঁতে পূৰণ কৰিবলৈ আশা দিছে আৰু এই আশাৰে আমি আশাবাদী হৈ আজি ইউপিপিএলৰ দলত আমি যোগদান কৰিছোঁ।